এই মুহূৰ্তলৈ এটা বিগ ব্ৰেকিং নিউজ চহৰৰ বিখ্যাত ড্ৰাগছ মাফিয়া জালাল মিয়া জেলৰ পৰা পলাবলৈ সক্ষম হৈছে আৰু এই ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যকৰ সৃষ্টি কৰিছে মুহূৰ্তৰ এক ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো চহৰৰ বিখ্যাত ড্ৰাগছ মাফিয়া জালাল মিয়া জেলৰ পৰা পলাবলৈ সক্ষম হৈছে আৰু আমাৰ মাজত খবৰ আহি পৰিছে এই গোচৰ তদন্ত কৰা পুলিচ বিষয়া এছআই বিক্ৰম প্ৰতাপক ছাছপেণ্ড কৰা হৈছে বুলি আমাৰ মাজত খবৰ আহি পৰিছে এই মুহূৰ্তৰ এক ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো চহৰৰ বিখ্যাত ড্ৰাগছ মাফিয়া জালাল মিয়া জেলৰ পৰা পলাবলৈ সক্ষম হৈছে আৰু এই গোচৰ তদন্ত কৰা পুলিচ বিষয়া এছআই বিক্ৰম প্ৰতাপক ছাছপেণ্ড কৰা হৈছে হয় স্যার হয় হয় স্যার ঠিক আছে রাখিছো স্যার জালাল মিয়া এইবাৰ তই হাৰি গলি কিন্তু নেভাবিবি তোক মই জেলৰ ভাত খোৱাহে এৰি আজি 15 বছৰৰ মূৰত আকৌ আহিছোঁ জালাল এইবাৰ তোৰ কাৰণ নাই নে কি কোৱা হালৈ স্যাৰ দিয়ক তাৰ ফাইলটো লৈ আহক ওকে স্যাৰ জালাল এইবাৰতো তই মৰিলি স্যাৰ দিয়ক অলপ চাফা কৰি আনিব নোৱাৰে নেকি সৰি স্যাৰ দিয়ক জালাল বহুত এছ কৰিলি তই তোৰ এই বজাৰ শেষ কৰিম মই বিক্ৰম প্ৰভাত য'ত অপৰাধী সাৰিব নোৱাৰে হালৈ গাড়ী উলিয়াওক গাড়ী মানে ৰাতি হ'ল যে তেল নাই ছাৰ মই স্কুটিখনি লৈ যাম বোলক হ'ব দিয়ক আহক বৰুৱা ছাৰ ভালে আছে মই ভালে আছো বাৰু কি হ'ল খবৰ অঁ মালেৰিয়া নাই যে নাই নাই এবাৰ সময়ত মাল পাই যাব নাই নাই আপুনি চিন্তা নকৰিব এবাৰ সময়ত মাল পাই যাব তোন আপুনিতো এনেকে 2-4 দিন পিছুৱাই দিলে আৰু কিমান দিন পিছুৱাব আৰে আপুনি চিন্তাই নকৰিব আপুনি মাহৰ শেষ নহওঁতে এইবাৰ আপুনি মাল পাই যাব ন আৰে আপুনি চিন্তাই নকৰিব এবাৰ হাই বেবে
ভাইজান শুনিছোঁ আপুনি বোলে আকৌ স্বীকাৰ কৰিলে আৰে চিকাৰ তহঁতৰ দৰেনো আৰু কিমান কৰাম আৰে মই বুঢ়া সিংহ নহয় আই এম দ্য কিং অফ মাই ৱৰ্ল্ড আৰে শুন আজি যোনটো স্বীকাৰ কৰিছিলোঁ এইখনেদি তাৰ ডিঙিটো লাহে লাহে তাৰ ডিঙিটো ৰেপি দিছিলোঁ কিয় চাবি নেকি তই ফটো চাবি ঐ বাহ নালাগে বহি ল নালাগে বছ মই নাচাওঁ কিয় তই ইমান উত্তেজিত হৈছ যে তই ঐ দুৰাণী দুৰাণী এইখন চাগে তই অকণ চিনাকিও পাব পাৰ ঐ চা না বে ইয়াৰ নাম জাফিজুল ৰেহমান কি হ'ল ঐ দুৰাণী তই কি ভাবিছ মই একো বুজি নাপাম এইখন সাম্ৰাজ্য গোটাওঁতে মোক 20 বছৰ লাগিছিল আৰু তই মোক একেবাৰে নমস্কাৰ ছাৰ ভালে আছে শুনিছোঁ আপুনি বোলে জালাল মিয়াক বিচাৰি পগলাৰ দৰে হৈ পৰিছে পিছে মই আপোনাক উপায় এটা দিব পাৰোঁ কালিলৈ মিয়াক তাৰ বাগানত পাব মিষ্টাৰ বৰুৱা লওক ভাইজান যোৱাবাৰ মাল দিয়াত দেৰি কৰিছে আপোনাৰ মানুহে এইবাৰ সেইকাৰণে মই নিজে আহিলোঁ ঠিকেই কৰিছা বন্ধু পিছে খবৰ খাতিটো অকণমান শুনি লওঁ আজি 15 বছৰৰ পিছত আপোনাক আকৌ লগ পালোঁ বহুত ভাল লাগিছে ভাইজান পিছে আপুনি একেই আছে সলনি কিন্তু দেখা না সলনি নাই হোৱা আৰু নহওঁ বুজিছে ভাইজান উঠাই লওক কি ডাঙৰ কথা কি আহিছে আচ্ছা মই জেগাতে আছো আৰে পঠাই দে না মোৰ জেগাত চাওঁ কোননো সি মৰম লগাটো বৰুৱা ভাল লাগিল আপোনাৰ লগত ডিল কৰি নেক্সট ডিল ফাইনেল হইলো অ'কে প্ৰতাপ
জালাল মিয়া ঐ জালাল মিয়া তই ইয়াত লুকাই আছ আরে পতা দাদা দেখোন পানী খাব নেকি এইটো খা না বে ঐ ইয়াক কোনে আহিব দিলে গম নাপাওঁ বছ ঐ কুকুৰ ভয় তাত লুকাই আছো কুকুৰ নহয় বে সিংহ মই বে জালাল মিয়া চহৰৰ বিখ্যাত ড্ৰাগছ মাফিয়া আৰু দেহ ব্যৱসায়ী চক্ৰান্ত চলোৱা আজি তুমি জেলৰ অতিথি হ'লা এই চহৰৰ ৰজা নহয় ৰাণী মই বেচেৰা মিয়া মিছাতে ফচিলা এই খেল মোৰ সাম্ৰাজ্য মোৰ এই চহৰত কেৱল মোৰ নাম চলিব কেৱল মোৰ মোক নিকাহ কৰাইছিলা নহয় বহুত ডাঙৰ ভুল কৰিলা তোক ধৰাৰ বাবে ময়ে ফান পাতিলোঁ এই সাম্ৰাজ্য পাবৰ বাবে এতিয়া কেনে পাইছা মিয়া বেগম জান কি হ'ল ভয় খাইছা হা ভয় খাইছা তুমি বাহ অতি সুন্দৰ তুমি ইয়াত ভয় খাইছা নেকি মোৰ ধান্দাৰ এটাই নিয়ম বিশ্বাসঘাতকতাৰ কোনো স্থান নাই ভয় খাইছা নাখাবা
বহা তোমাৰ এই ৰাজ্য এইখনে তোমাক মই একো নকওঁ তুমি মোৰ পত্নী হয় তুমি ভয় নাখাবা লোকৰ গিৰিয়েকৰ লগত তোৰ লিলিমাই দুৰাণী ন তই চিন্তা নকৰিবি তোৰ আগত সি আল্লাহৰ ওচৰত গুচি গ'ল মোৰ ধোকা দি তই ক'ত বাচিবি মোৰ যেতিয়ালৈকে সাম্ৰাজ্যখন চাই হ'ব নোৱাৰে তেতিয়ালৈকে জালাল মৰিব নোৱাৰে বছ খাবা কৈ দিয়ক মোক বছ খাবা কৈ দিয়ক বছ আৰে তোক মই এৰি দিমতো ভুল হৈ গ'ল বছ ভুল হৈ গ'ল মই ভুল মানিছোঁ খাবা কৈ দিয়ক বছ বছ মই বহুত বিশ্বাস কৰিছিলোঁ তোক চকু মুটি মই সকলো ধান্দাৰ এটা এটা হিচাপ দিছিলোঁ আৰু তই মোৰ লগত বিশ্বাস কৰ তই চিন্তা নকৰিবি তোক মই এনেকে লাহেকে মৰিব নিদিওঁ জীৱনত এনেকুৱা এটা শাস্তি তোক দিম যোনটো শাস্তি কুকুৰেও তোক দিব নোৱাৰে ক্ষমা কৰি দিয়ক বছ তই এনেকুৱা কিয় কৰিলি হা তোক কি দিয়া নাছিলো ক কিন্তু তই যোনটো থালিতে খালি সেইটোতে তই ফুটা কৰি এই মুস্কাটি তয়ো মোক বহুত বিশ্বাসঘাতকতা কৰিলি তোক মই বহুত বিশ্বাস কৰিছিলোঁ এতিয়া তুমিও যাবা এই জালাল মিয়া ৰাজ্যখন অকল জালালৰ তাত কোনো ৰজা নাই তাত কোনো মন্ত্ৰী নাই অকলেই হাৰামী অকলেই ৰজা জালাল মিয়া এই সাম্ৰাজ্য মোৰ পৰা কোনেও কাঢ়িব নোৱাৰে মই ৰজা মই মন্ত্ৰী I am the king of my world Jalal Miya